দিছে পুৰি এখন দুখন তিনিখন আৰু লগত আছে এক মগ গৰম পানী। চক কোনে পানী এৰি থৈ গুচি গৈছে টেপৰ পৰা। এইটো বেয়া কথা, পানী এনেই নষ্ট কৰিব নাপায়। গাইজ ৱেলকাম বেক উইথ এ নিউ ভিডিঅ' আৰু মই বিজুৱে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেইদিনমান ধৰি মোৰ গাটো ইমান এটা ভাল নহয়, জ্বৰ আৰু চৰ্দি হৈ আছে। তো আজি অলপ গাটো ভাল পাইছোঁ, ভাবিছোঁ ভিডিঅ' এটা বনাওঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই ইউটিউবত। আজি ভাবিছোঁ বনাম আৰু আজি ভিডিঅ'টো মানে সম্পূৰ্ণ মই ঘৰুৱা পৰিৱেশটো দেখুৱাম। ঘৰত মই কি কৰোঁ নকৰোঁ গোটেইখিনি দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু আজি অলপ উঠাও দেৰি হৈ গৈছে, ছানডে হয় যিহেতু। ব্ৰাছটো কৰি লওঁ প্ৰথমে, তাৰপিছত আৰম্ভ কৰিম আজিৰ ভিডিঅ'টো। ৰাতিপুৱাই মানে টেমা চেমা বেয়া হৈ যায়। আৰু কলগেটটো দেখিছেনে আপুনি? কলগেট নাই এতিয়া, যেন তেন টিপি কৰি উলিয়াইছোঁ অকণমান। একচুৱেলি ভুলটো মোৰেই হয় বাৰু, বেলেগক দুখ দি লাভ নাই। মোক যোৱাকালি আনিব কৈছিলে কিন্তু মই পাহৰি গ'লোঁ। ঠিক আছে, এতিয়া এইখিনি দিয়ে কাম চলাই লওঁ, তাৰপাছত যাম আমাৰ মিনি মাৰ্কেটখনলৈ, যিহেতু ঘৰৰ কিছুমান বজাৰ কৰিবলগীয়া আছে। তো ইফালে মায়ে বনাই আছে মোৰ কাৰণে লাল চাহ, আৰু ইফালে চাওক দিছে পুৰি এখন দুখন তিনিখন আৰু লগত আছে এক মগ গৰম পানী। ৰাতিপুৱা মই শুই উঠি যিহেতু গৰম পানী খাওঁ। আৰু হৈ আছে আৰু বজাৰ যাব লাগিব, ইফালে মা আছে। হা বজাৰ কি কি আনিব লাগিব? ঠিক আছে, মই এইখিনি খাই লওঁ, তাৰপিছত গৈ আছোঁ। মই প্ৰথমে মাৰ্কেটৰ পৰা আহি লওঁ, তাৰপিছত আহি আপোনালোকক লগ পাই আছোঁ। আৰু আজি মই আপোনালোকক সম্পূৰ্ণ গোটেই ঘৰুৱা পৰিৱেশটো মই আজি দেখুৱাম আপোনালোকক। এইটো কি? এইফালে চাওক কোনে পানী এৰি থৈ গুচি গৈছে টেপৰ পৰা। এইটো বেয়া কথা, পানী এনেই নষ্ট কৰিব নাপায়। ঠিক আছে, মই আহি আপোনালোকক লগ। এইখন মানে আমাৰ বহুত পুৰণা দোকান, সেইটো কাৰণে আমি প্ৰায় এইখন দোকানতে আহোঁ। কাৰণ মই যেতিয়াৰ পৰা গম পাইছোঁ তেতিয়াৰ পৰা মানে এইখন দোকানৰ পৰাই বস্তু কিনি আছোঁ। তো বস্তুখিনি লৈ লওঁ প্ৰথমে। মোৰ বজাৰ হৈ গ'ল, প্ৰায় দুটামান বস্তু নাপালোঁ, এইকেইটা বেলেগৰ পৰা আনিব লাগিব। বাল্ব এটাৰ প্ৰয়োজন হৈ আছিলে, আহিছোঁ যেতিয়া ভাবিছোঁ লৈয়ে যাওঁ, ঘৰৰে দোকান হয়। কি কৰিছে? গেটলৈ মানে আহিলে ইয়াত নোসোমালে এপাক ভালেই নালাগে, আধৰুৱা যেন লাগে। বাকী কাম কাজ ঠিকে চলি আছে? চলি আছে ভালে আছ ন? কৃষ্ণক চিন্তি হা চলি আছে। ঠিকে আছে। বাকী খবৰ ভাল ন? আছোঁ আৰু। বজাৰ চজাৰ কৰি হৈ গ'ল আৰু প্ৰায়। এতিয়া আহি গ'লোঁ ঘৰত আৰু এজোপা বৃক্ষ ৰোপণ কৰিম আজি। আৰু এইফালে চাওক, এই দুটা অষ্ট্ৰেলিয়ান পেৰট হয়। এতিয়া গা পা ধুৱাই দিছোঁ সিহঁতক। আৰু এইফালে হ'ল আমাৰ, এইটো হ'ল গোঁসাই ঘৰটো, মায়ে কাম কৰি আছে গোঁসাই ঘৰ। এইফালে তুলসী পুলি এটা আছে, ডেইলি দিব লাগে পানী। ঠিক আছে, এতিয়া গোঁসাই ঘৰৰ ভিতৰতো দেখুৱাম। আৰু আপোনালোকে যে দেখিছে এইবোৰ শৰাই বন্তি, এইবোৰ চব মই নিজে অংকন কৰিছোঁ। আৰু এইফালে শ্ৰীকৃষ্ণ মই আঁকিছোঁ, এইফালে আছে। আৰু এই যোনখন থাপনা আসন, এখন আমাৰ কাকাই নিজে হাতেৰে বনোৱা হয়। এখন প্ৰায় আজি কিমান বছৰমান হৈ গ'ল? 40-50 বছৰ হৈ গ'ল এখন। বা কি আচৰিত, ইমান দিনৰ বস্তু এটাও যে এতিয়াও ইমান ধুনীয়া হৈ আছে। কিন্তু কাকাক মানিব লাগিব। কিন্তু এইখন কি কয়? চন্দ্ৰতাপ ন? এইখন থাকিবই লাগে গোঁসাই ঘৰত। বহুত দিনৰ পৰা ভাবি আছোঁ গছ পুলি এটা ৰুম বুলি। মই মানে আনি ঘৰতে লগাই থৈছিলোঁ, সৰুতে আনিছিলোঁ, এতিয়া মোটামুটি ডাঙৰ হৈ গৈছে। তো গছ পুলিটো কি হয় মই আপোনালোকক দেখুৱাই আছোঁ, চাওক। গছ পুলিটো হ'ল এইটো,
আহঁত গছ, কিন্তু ইয়াত ৰুবলৈ মন আছিলে, কিন্তু ইয়াত বহুত ডাঙৰ হয় এইটো গছ, গতিকে মই এইটো ৰুম ৰাস্তাত গেটৰ বাহিৰত। এইটো বহুত ঠাণ্ডা দিব ভৱিষ্যতে। এইটো উঘলিলোঁ, এতিয়া লৈ গৈ আছোঁ গেটৰ বাহিৰত ৰুম। এইটো ঘৰত ৰুলে মানে গছটোতো বহুত ডাঙৰ হৈ যাব, অসুবিধা হ'ব ঘৰত ৰুলে, গতিকে বাহিৰত ৰুম। ফাইনেলি হৈ গ'ল, গাঁত চাত কৰি পূৰা ৰেডি, এতিয়া ৰুব লাগে। জয় শ্ৰীৰাম, কৃষ্ণ চিন্তি হৈ গ'ল, কাটি দে এটা ডাঙৰ হবি সোনকালে, বছৰে বছৰে বাঢ়ি যাবি, তাই কামনাৰে ৰুইছোঁ আজি। সোনকালে ডাঙৰ হবি। ৰুৱাটো হৈ গ'ল, বাট আৰু এটা কথা, গছ ৰুলেই নহ'ব, তাক প্ৰতিপালনটোহে মেইন। এতিয়া ইয়াত বেৰি বুজি আমাৰ গাঁৱলীয়া জেগা হয়, পূৰা ছাগলী আহি লপা লপাকৈ খাব গোটেইখিনি। অলৰেডি ইয়াত খাই থৈছে পাতবিলাক, এইটো এতিয়া বেৰিব লাগিব। ৰোৱা বাৰু হৈ গ'ল, আৰু আপোনালোকে পাৰিলে গছ গছনি ৰুব। গছ গছনি ৰোৱাটো ভাল কথা, সকলোৱে এভালকৈ ৰুলে বহুত এনভাইৰনমেণ্টটো ভাল হ'ব। গতিকে এতিয়া যাওঁ। এতিয়া প্ৰথমে বেৰি লওঁ, নহ'লে ছাগলী তাত নাথাকিব। তো বন্ধুসকল, ফাইনেলি মোৰ পুলি লগাই হৈ গ'ল, আৰু সোনকালে ডাঙৰ হ'বি দেই বাবা। কৰি আছোঁ, গোটেই গাঁওখনত লগাম বুলি ভাবি আছোঁ। তে আপোনালোকে আশীৰ্বাদ কৰিব, নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব। সৰু সুৰা গাৰ্ডেন আছে, মই আজৰি সময়ত প্ৰায়ভাগ এইবোৰ কামতে ব্যস্ত হৈ থাকোঁ। তো আপোনালোকক মই আজি মোৰ গাৰ্ডেনখন দেখুৱাম। তো চাওক মই কি কি লগাইছোঁ। এইফালে আছে এল'ভেৰা, এইটো বহুত ঔষধি বস্তু হয়, আৰু কিবা কিবি চিনাৰী এইবিলাক আছে, আৰু এইফালে আছে এগ্লনিমা, এইটো প্ৰায় 2-3টা প্ৰজাতি পোৱা যায়, আৰু মোৰ তাত বৰ্তমান যিটো আছে এইটো হোৱাইট এণ্ড গ্ৰীণ। আপোনাৰ এইটো ইনডোৰ প্লাণ্ট হয়, একচুৱেলি এইটো ইনডোৰত ৰাখিব লাগে, মই ওপৰতে ৰাখি দিছোঁ। আৰু এইফালেও আছে চাওক, চিনাৰী হয় এইবিলাক, আৰু এইটো স্নেক্স প্লাণ্ট হয়, এইটো ঘৰৰ ভিতৰত ৰাখিব লাগে, ইনডোৰ প্লাণ্ট হয়, এইটো ঘৰত থাকিব লাগে। এইফালে আছে পাম, এইটো অক্সিজেনৰ কাৰণে ভাল, বহুত ঘৰত ৰাখিব লাগে, ইনডোৰ প্লাণ্ট হয়। এইফালে আছে, আৰু ইয়াতো ৰুইছোঁ মই, এইটো আপোনাৰ কচু গছৰ নিচিনা বস্তুটো, হোৱাইট হয় খালি পাতবোৰ। এইফালে আছে চিনাৰী এইটো, আৰু এইফালে আছে এইটো কেকটাছ টাইপৰ হয়, গছটো হুল থাকে, এইটো মই নামটো নাজানো, আপোনালোকে যদি নামটো জানে প্লিজ কমেণ্টত জনাব। আৰু এইফালে আছে আপোনাৰ জেট প্লাণ্ট, এইটো একচুৱেলি বনজাই কৰিলে বস্তুটো বেছি ধুনীয়া লাগে দেখিবলৈ, বনজাই কৰিব লাগে। এইটো ইনডোৰ প্লাণ্টেই হয়, মই বৰ্তমান ইয়াতে ৰাখি দিছোঁ ৰ'দ পাবলৈ কাৰণে। আৰু এইফালে আছে থেংলেট হাৰ্ট, এইবোৰ টাবতে ৰুব লাগে, এইবোৰ ওলমি থাকে, এইবোৰ একচুৱেলি ওপৰ এনেকৈ টাবত ওলমাকৈ ৰুব লাগে, দীঘল হৈ নিজে নিজে যাই থাকিব। এইটো স্পাইডাৰ প্লাণ্ট, আৰু এইফালে আছে মানি প্লাণ্ট। একচুৱেলি মোৰ মানি প্লাণ্টটো লগোৱা হোৱা নাই, আৰু মানি প্লাণ্ট সদায় আপুনি তললৈ কেতিয়াও যাব নিদিব, এইটো যিমান পাৰে ওপৰলৈ যাব দিব লাগে। আৰু একচুৱেলি এইটো মাটিত ৰুব নালাগে, এইটো এটা টাবত বা পানী ভৰাই ঘৰৰ ভিতৰত ৰাখিব লাগে বস্তুটো, আৰু এইটো আপোনাৰ দক্ষিণ পূব দিশত ৰাখিব লাগে ঘৰৰ ভিতৰত। তো বন্ধুসকল, আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আৰু মোৰ চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা ঘণ্টা বেলটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তো ধন্যবাদ আজিলৈ।